প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আজি আমি মান্না কি হয়, আকাশৰ পৰা মান্না পৰাৰ ধৰণ বা পেটাৰ্ণটোৱে আমাক কি শিক্ষা দিয়ে সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে বিশ্ৰাম দিনৰ লগত মান্নাৰ কি সম্পৰ্ক আছে আৰু মান্না আৰু প্ৰভু যীশুৰ মাজত কি সম্পৰ্ক আছে আৰু মান্না আৰু প্ৰভু যীশুৰ মাজত কি বৈষম্য আছে সেই বিষয়েও অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। প্ৰথমতে আহক মান্না কি হয় সেই বিষয়ে জানো। ইয়াৰ উত্তৰটো হৈছে মান্না হৈছে ঈশ্বৰ জিহুৱাই আকাশৰ পৰা বা স্বৰ্গৰ পৰা ইছৰাইলীয়া লোকসকলক খাবলৈ দিয়া পিঠা বা আহাৰ। আপোনালোকে জানে আমি বৰ্তমান যাত্ৰা পুস্তক অধ্যয়ন কৰি আছো। গতিকে ইছৰাইলীয়া লোকসকলে মিছৰ দেশৰ পৰা যাত্ৰা কৰি আহি থাকোঁতে চীন অৰণ্যত মুচি আৰু হাৰুনক খাদ্যবস্তুৰ অভাৱ পাই গালি পাৰিবলৈ ধৰিলে। আৰু ঈশ্বৰ জিহুৱাই ইছৰাইলীয়া লোকসকলে মুচি আৰু হাৰুনক দিয়া গালি শপনি শুনিবলৈ পাই মুচি আৰু হাৰুনক এনেদৰে ক'লে। যাত্ৰা পুস্তক 16 অধ্যায় 4 আৰু 5 পদ। ঈশ্বৰ জিহুৱাই মুচিক ক'লে, লোকসকলে মোৰ ব্যৱস্থা মানি চলিবনে নাই তাৰ পৰীক্ষা কৰিবৰ অৰ্থে মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম। আৰু লোকসকলে ওলাই গৈ প্ৰতিদিনৰ আহাৰ প্ৰতিদিনে গোটাব। 5 পদ। তেওঁলোকে প্ৰতিদিনে যিমান আহাৰ গোটাইছিল প্ৰতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব। আৰু তেওঁলোকে যি পৰিমাণে আনিব তাকে ৰান্ধিব। আমেন। ঈশ্বৰ জিহুৱাৰ কথা শুনি মুচিয়ে ইছৰাইলীয়া লোকসকলক তেওঁলোকে ৰাতিপুৱা ঈশ্বৰ জিহুৱাৰ প্ৰতাপ দেখিবলৈ পাব বুলি ক'লে। সঁচাকৈয়ে ঈশ্বৰ জিহুৱাই মুচিক কোৱাৰ দৰে ৰাতিপুৱা গোটেই ছাউনিৰ চাৰিওফালে সমগ্ৰ অৰণ্যতেই নিয়ৰ পৰিল। আৰু পিছত যেতিয়া ৰ'দ উঠিল সেই নিয়ৰ শুকাই গ'ল আৰু তাৰ ঠাইত সৰু সৰু বগা গোট বন্ধা এটা ধুনীয়া গুটিৰ দৰে বস্তু তাত পৰি থাকিল। আৰু ইছৰাইলীয়া লোকসকলে সেই বস্তুটো চিনি নাপাই এজনে আনজনক কি বুলি প্ৰশ্ন কৰিলে। তেতিয়া মুচিয়ে তেওঁলোকক এয়া ঈশ্বৰ জিহুৱাই তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা দিয়া পিঠা বুলি উত্তৰ দিলে। তেতিয়া ইছৰাইলীয়া লোকসকলে সেই বস্তুখিনিৰ নাম মান্না ৰাখিলে। এতিয়া আহক ঈশ্বৰ জিহুৱাই আকাশৰ পৰা মান্না পেলোৱাৰ পেটাৰ্ণ বা ধৰণটোৱে আমাক কি শিক্ষা দিয়ে সেই বিষয়ে জানো। আমি ইতিমধ্যে যাত্ৰা পুস্তক 16 অধ্যায় 4 আৰু 5 পদত পঢ়িছোঁ যে ঈশ্বৰ জিহুৱাই মুচিক কৈছিল তেওঁবিলাকে অৰ্থাৎ ইছৰাইলীয়া লোকসকলে তেওঁলোকৰ প্ৰতিদিনৰ জোখৰ আহাৰ বা সেই পিঠা বা সেই মান্না গোটাব, কিন্তু ষষ্ঠ দিনা তেওঁলোকে দুগুণ গোটাব। আৰু তেওঁলোকে ষষ্ঠ দিনা যি আহাৰ প্ৰস্তুত কৰিব তাৰে এভাগ সপ্তম দিনা খাবৰ কাৰণে থৈ দিব। আপোনালোকে জানে সপ্তম দিনটোক পবিত্ৰ বাইবেলত বিশ্ৰাম দিন বুলি কোৱা হয়। আৰু সেই দিনটোত ঈশ্বৰে নিজৰ সৃষ্টিৰ সকলো কৰ্ম শেষ কৰি বিশ্ৰাম কৰিছিল। আৰু সেইকাৰণে ঈশ্বৰে সেই বিশ্ৰাম দিনটোক পবিত্ৰ কৰিছিল আৰু আশীৰ্বাদ প্ৰাপ্ত কৰিছিল। আৰু সেইকাৰণে সেইদিনা মানুহে কাম কৰাটো ঈশ্বৰে বিচৰা নাছিল। আৰু সেইকাৰণে ঈশ্বৰে বিচাৰিছিল যে মানুহবিলাকে যাতে বিশ্ৰাম দিনত কাম কৰিব নালাগে, অৰ্থাৎ মান্না গোটাব নালাগে। সেইকাৰণে ঈশ্বৰে ষষ্ঠ দিনত মানুহবিলাকক দুগুণ পৰিমাণৰ জোখৰ মান্না গোটাবলৈ দিলে। ইয়াৰ পৰা আমি এইটোৱে বুজি পাওঁ যে মান্না পেলোৱাৰ ঈশ্বৰ জিহুৱাই মান্না পেলোৱাৰ ধৰণটোৰ দ্বাৰাই বিশ্ৰাম দিনৰ দিনা যে মানুহে জিৰণি ল'ব লাগে সেই কথাটো প্ৰমাণ কৰিছে। এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ থওঁ। আপোনালোকে যদি পবিত্ৰ বাইবেল অধ্যয়ন কৰে তেনেহ'লে আপোনালোকে পাব যে মুচিয়ে যদিও ইছৰাইলীয়া লোকসকলক প্ৰতিদিনৰ আহাৰ প্ৰতিদিনেই গোটাবলৈ কৈছিল, তথাপি কিছুমান মানুহে মুচিৰ কথা নামানি আগৰ দিনা যুগুত কৰা পিঠা বা মান্না পিছদিনাৰ কাৰণেও থৈ দিছিল। কিন্তু তেওঁবিলাকে যি পিঠা বা মান্না পিছদিনাৰ কাৰণে থৈ দিছিল সেই পিঠা বা মান্নাত দুৰ্গন্ধ হৈছিল আৰু পোক লাগিছিল। কিন্তু ঈশ্বৰে কোৱাৰ কাৰণে তেওঁলোকে যি ষষ্ঠ দিনত আহাৰ প্ৰস্তুত কৰি বিশ্ৰাম দিনৰ কাৰণে থৈ দিছিল
সেই একেখিনি বস্তুৱে কিন্তু পবিত্ৰ বিশ্ৰাম দিনৰ দিনা গোন্ধ হোৱা নাছিল আৰু পোকো লগা নাছিল। আচৰিত কথা নহয়নে? আৰু এটা কথা আপোনালোকক জনাই থওঁ যে বহুতো বিশ্বাসী ভাই ভনীয়ে ক'ব খোজে যে বিশ্ৰাম দিন পালন কৰাটো 10 আজ্ঞাৰহে এটা আজ্ঞা হয়। এইটো কথা হয়, কিন্তু যদি আপোনালোকে প্ৰথম মান্না পলোৱাৰ বিষয়টো চাব খোজে তেতিয়া আপোনালোকে গম পাব যে প্ৰথম যেতিয়া চীন অৰণ্যত ঈশ্বৰ জিহুৱাই ইছৰাইলীয়া লোকসকলে খাবৰ কাৰণে মান্না পেলাইছিল তেতিয়া কিন্তু 10 আজ্ঞা দিয়া হোৱা নাছিল। আৰু তেতিয়ালৈকে মানুহবিলাকে চিনয় পৰ্বত পোৱাগৈ নাছিল আৰু ঈশ্বৰো চিনয় পৰ্বতলৈ নামি অহা নাছিল। গতিকে আমি দেখিবলৈ পাওঁ যে ঈশ্বৰ জিহুৱাই 10 আজ্ঞা দিয়াৰ আগতেও মানুহে বিশ্ৰাম দিন পালন কৰাটো বিচাৰিছিল। এতিয়া আহক প্ৰভু যীশু আৰু মান্নাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জানো। মান্না যেনেকৈ ঈশ্বৰ জিহুৱাই স্বৰ্গৰ পৰা খাবলৈ দিয়া আহাৰ আছিল, ঠিক তেনেদৰে প্ৰভু যীশুৱেও নিজকে স্বৰ্গৰ পৰা নমা আহাৰ ময়ে বুলি কোৱা বুলি আমি যোহনে লিখা শুভবাৰ্তা 6 অধ্যায় 41 পদত পাওঁ। এতিয়া আহক মান্না আৰু প্ৰভু যীশুৰ মাজত থকা দ্বিতীয় সম্পৰ্কটোৰ বিষয়ে জানো। দ্বিতীয় সম্পৰ্কটো হৈছে যেনেদৰে চীন অৰণ্যত ইছৰাইলীয়া লোকসকলে খাদ্য আৰু পানীৰ অভাৱত মৰিবলগীয়া অৱস্থাত পৰিছিল আৰু মুচি আৰু হাৰুনক বকাবকি কৰিছিল, তেতিয়া ঈশ্বৰ জিহুৱাই তেওঁলোকক আকাশৰ পৰা খাদ্য দি জীয়াই ৰাখিছিল। ঠিক তেনেদৰে প্ৰভু যীশুৱেও তেখেতক বিশ্বাস কৰাবিলাকে মোৰ তেজ আৰু মাংস নাখালে তেওঁলোকৰ জীৱন নাই বুলি কোৱা বুলি আমি যোহনে লিখা শুভবাৰ্তাত পাওঁ। আহকচোন বাক্যটো চাওক। যোহনে লিখা শুভবাৰ্তা 6 অধ্যায় 53 পৰা 57 পদ। 53 পদ। যীশুৱে তেওঁলোকক ক'লে, সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে আপোনালোকৰ ভিতৰত জীৱন নাই। 54 পদ। যিকোনোৱে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে তেওঁৰ অনন্ত জীৱন আছে আৰু শেষৰ দিনা মই তেওঁক তুলিম। 55 পদ। কিয়নো মোৰ মাংসই প্ৰকৃত ভক্ষ্য আৰু মোৰ তেজেই প্ৰকৃত পানীয়। 56 পদ। যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজন মোত থাকে, ময়ো তেওঁত থাকোঁ। 57 পদ। যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যিকোনোৱে মোক ভোজন কৰে তেওঁ মোৰ দ্বাৰাই জীয়াই থাকিব। আমেন। প্ৰভু যীশু আৰু মান্নাৰ মাজত থকা তৃতীয় সম্পৰ্কটো হৈছে ইছৰাইলীয়া মানুহবিলাকে সেই সময়ত কেতিয়াও ভাবিব পৰা নাছিল যে ঈশ্বৰে আকাশৰ পৰা খোৱা বস্তু পেলাই দি তেওঁলোকক জীয়াই ৰাখিব পাৰে। ঠিক সেইদৰে পিছতো মানুহে কেতিয়াও ভাবিব পৰা নাছিল যে ঈশ্বৰে নিজৰ আজ্ঞা উলংঘন কৰি, অৰ্থাৎ ঈশ্বৰে দিয়া আজ্ঞা উলংঘন কৰি পাপ কৰা মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক জগতলৈ মৰিবলৈ পঠাই দি পাপৰ ক্ষমা, পৰিত্ৰাণ, অনন্ত জীৱন দিব পাৰে। কিন্তু ঈশ্বৰে এই দুয়োটা আচৰিত প্ৰেমৰ কাৰ্য সিদ্ধ কৰিলে। তেখেতে খোৱা বস্তু দি মানুহক জীয়াইও ৰাখিলে আৰু নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক জগতলৈ পঠাই তেওঁৰ দ্বাৰাই অনন্ত জীৱনো দিলে। এইখিনিয়ে আছিল প্ৰভু যীশু আৰু মান্নাৰ মাজত থকা সম্পৰ্ক। এতিয়া আহক প্ৰভু যীশু আৰু মান্নাৰ মাজত থকা বৈষম্যৰ বিষয়ে জানো। প্ৰভু যীশু আৰু মান্নাৰ মাজত থকা বৈষম্যটো হৈছে প্ৰভু যীশুত বিশ্বাস কৰা প্ৰত্যেকজনৰ অনন্ত জীৱন আছে, কিন্তু মান্না খোৱা প্ৰত্যেকজনে সেই সময়ত অনন্ত জীৱনৰ কথা নাছিল, প্ৰতিজ্ঞাৰ প্ৰদেশতো সোমাব পৰা নাছিল। কিয়নো তেওঁলোকে চীন অৰণ্যৰ পৰা আৰম্ভ কৰি ইছৰাইল দেশ পোৱালৈকে 40 বছৰে মান্না খাইছিল যদিও তেওঁলোক ঈশ্বৰৰ অবাধ্য হৈ উঠিছিল আৰু সেইকাৰণে মিছৰ দেশৰ পৰা উলিয়াই অনা মাত্ৰ 2জন মানুহে প্ৰতিজ্ঞাৰ দেশ ইছৰাইলত প্ৰৱেশ কৰিব পাৰিছিল। এজন হ'ল নুনৰ পুত্ৰ যিহোছোৱা আৰু আনজন হ'ল কালেব। কিন্তু প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰত্যেকজনৰে অনন্ত জীৱন আছে বুলি আমি পবিত্ৰ বাইবেলত পাওঁ। যোহনে লিখা শুভবাৰ্তা 3 অধ্যায় 18 পদত এনেদৰে লিখা আছে, তেওঁত বিশ্বাস কৰাজনৰ সুদবিচাৰ কৰা নহয়, বিশ্বাস নকৰাজনৰ সুদবিচাৰ হৈ গ'ল, কিয়নো তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। আমেন। আকৌ
যোহনে লিখা শুভবাৰ্তা 5 অধ্যায় 24 পদত প্ৰভু যীশুৱে নিজৰ মুখেৰে এনেদৰে কোৱা বুলি আমি পাওঁ। আহকচোন বাক্যটো চাওঁ। প্ৰভু যীশুৱে ক'লে, মই সঁচাকৈয়ে কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱাজনত বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ'ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। আমেন। মৰমৰ ভাই ভনীসকল, এতিয়া নিশ্চয় আপোনালোকে জানিব পাৰিলে যে অনন্ত জীৱন কেৱল প্ৰভু যীশুখ্ৰীষ্টতহে আছে, মান্নাত নাই। অনন্ত জীৱনৰ বিষয়ে প্ৰভু যীশুখ্ৰীষ্টইও নিজৰ মুখেৰে এনেদৰে কোৱা বুলি আমি যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 3 পদত পাওঁ। প্ৰভুৱে কৈছিল, একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনাই হৈছে অনন্ত জীৱন। গতিকে ভাই ভনীসকল, আহক আমি অধিক পৰিমাণে বাইবেল শাস্ত্ৰ অধ্যয়ন কৰোঁ আৰু অধিক পৰিমাণে পিতৃ ঈশ্বৰ আৰু তেওঁ পঠোৱা প্ৰভু যীশুখ্ৰীষ্টক জানো আৰু তেওঁৰ ওচৰলৈ চাপি যাওঁ আৰু অনন্ত জীৱনৰ প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক।